আহি কিমান দিনৰ মূৰত যে কলেজখন বন্ধ দিছে ন আমি কিমান দিনৰ মূৰত যে ঘৰলৈ আহিব পাইছোঁ হিয়া চহৰত থাকি যে অলপো ভালেই নালাগে গাঁৱৰ আমেজেই বেলেগ আমাৰ গাঁওখনৰ যে এইটো কথাই বেয়া আমাৰ গাঁওখনলৈ আহিবলৈ এই জংঘলখন পাৰ হৈ আহিবলগীয়া হয় তই ঠিকেই কৈছ বহুত বৰ লাগে এই জংঘলখন পাৰ হৈ আহিবলৈ হিয়া মই কোৱা শুনিছোঁ এই জংঘলখনত বোলে কিবা ভূতে বাস কৰে কিন্তু কথাটো হয় নে নহয় মই সঠিককৈ গম নাপাওঁ বাৰু ময়ো কোৱা শুনিছিলোঁ আমাৰ সেই গাঁৱৰ যে উখনি আইতাই মোক কৈছিলে এদিন মোক আইতাই কৈছিলে মানুহবোৰ বোলে এই জংঘলখনেদি গ'লে এই ভূতজনী মানুহবোৰৰ গাত লাগি যায় ঐ পাহি কেনেবাকৈ কথাটো সঁচা নেকি সেই পাগলী এইবোৰ অদৰকাৰী কথা এই পৃথিৱীত ভূত নাথাকে আৰু যদি ভূত থাকিলেওহেঁতেন আমি এদিন হ'লেও দেখিলোহেঁতেন তই ঠিকেই কৈছ বাৰু পিছে আমি কথা বতৰা পাতি দেৰি কৰি নাথাকোঁ যাওঁ বল বল ঐ হিয়া এই জংঘলখনত কিবা বাঘ ভালুক আছে নাই বাৰু আজিলৈকে দেখা নাইচোন তই নহয় প্ৰায় বৰ অদৰকাৰী কথা কৈ থাক তই জানইচোন মোৰ ভয় লাগে বুলি তই অহাৰ পৰাই অকল বাঘ ভালুক ভূত অকল এইবোৰৰ কথাই কৈ আছ যদি সঁচাকৈ সন্মুখত ওলাই যায় কি কৰিবি সেই এজনী বহুত তই ভয় পাদৰি দেই এইবোৰ অকল মানুহৰ কোৱা কথাহে এইবোৰ সঁচা নহয় কেতিয়াও আজিৰ যুগটোতো তই একদম অন্ধবিশ্বাসী হৈ আছ দেই তই কিবা মাত এটা শুনিছ নাই বাৰু এই গছজোপাৰ পাছফালে কিবা এটাই মতা যেন লাগিছে এই এজনী সেইটো চৰাই চাগে কিবা ঐ এইটো চৰাই মাত নহয় এইটো কিবা বেলেগ মাতহে তই শুনচোন ভালকে ঐ ময়ো শুনা পাইছোঁ এইটোচোন কিবা জীৱ জন্তু মাতৰ নিচিনা লাগিছে চব তোৰ জহত হৈছে পাহি অকল আমি ঘৰ কেতিয়াবাতে পালোগেহেঁতেন তই কথা পাতি পাতি বহুত দেৰি কৰি দিছ এতিয়া যদি আমাক বাঘে খাই পেলাই কি হ'ব বাৰু আমাৰ তই চিন্তা নকৰিবি মই কিবা এটা কৰিম বাৰু ঐ ছোৱালী তই ঠিকেই কৈছিলি এইটো দেখোন এটা প্ৰকাণ্ড বাঘ ই আজি আমাক সঁচাকৈ খাই পেলাব হ'বলা আহি তই কান্দিছ কিয় অলপ ধৈৰ্য ধৰচোন তই ঐ আমি পলাও ব'ল বাঘটোচোন আমাৰ ফালে আহি আছে জল্দি দৌৰ জল্দি তোৰ জহত আজি মই বাঘৰ পাল্লাত পৰিবলগীয়া হৈছে মোৰ যদি কিবা হয় নহয় তোক মই সোধাই নেৰিম কিন্তু ঐ হিয়া আমি বাৰু এইকণলৈকে যেন তেনে পলাই আহিলোঁ আমি এটা কাম কৰোঁ মানুহক চিঞৰোঁ ব'ল তই ঠিকেই কৈছ পাহি কোনোবা আছে যদি আমাক বচাওক কোনোবা আছে যদি বচাওক আমাক আমাৰ মাত কোনোবাই শুনিছেনে আমাক বচাওকহি আমাক বাঘে পাইছে সোনকালে আহি কোনোবাই আমাক বচাওকহিচোন তেৰে তাহাঁতি ইমান চিঞৰি আছ কিয় হে কি হ'ল তহঁতি ইমান ভয় খাই আছ যে মানে দাদা আমি চহৰৰ পৰা গাঁৱলৈ আহিছোঁ আহি থাকোঁতে এই হাবিখনতে আমাক এটা বাঘে দেখা পালে আমাক কিবা এটা কৰি বচাওক দাদা বাঘটোৱে আমাক বহুত দূৰ পিছা কৰিলে আমি যেনে তেনে কিবা এটা কৰি পলাই আহিছোঁ তহঁতি বহুত ভয় কৰ কিন্তু ছোৱালীহঁত দেই এই বাঘক আহিব দে মই বাঘৰ বাপেক হয় বাঘক একেলাতে পেলাই দিম বাপেকে আপোনাৰ পাছফালে এই কিমান মানে বাবা কৰি আছ হে তহঁতি যেনেকুৱা কৰিছ তহঁতি যেনিবা মোৰ পাছফালে বাঘহে দেখিলি আৰু দাদা সঁচাকে আপোনাৰ পাছফালে আমি লগ পোৱা প্ৰকাণ্ড বাঘটো আছে আৰে আজিতো মই মৰি গলো ৰে তহঁতি মোক কি পাল্লাত পেলাই দিলি ৰে বাঘ ককাই আপোনাক মই ভৰিত ধৰিম য'তে ধৰিব কয় তাতে ধৰিম মোক নাখাব কিন্তু দাদা আপুনি এইবোৰ কি কৰি আছে পলাওক নহ'লে আমাক বাঘে খাই পেলাবচোন হেই তাহঁতি মনে মনে থাক মই আমাৰ বাঘ ককাইৰ লগত কিবা এটা ডিছকাছ কৰি আছোঁ দাদা আপুনি পলাই নপলাই আমি নাজানো কিন্তু আমি হ'লে পলাওঁ আমাৰ জীৱনটো বহুত ডাঙৰ আমাৰ কাৰণে ঐ বেগ চেগ লৈ পলা কিন্তু দেই মৰতিহঁত তহঁতি মোক এৰি ক'ত পলাইছ ৰে ঐ বাঘজি আপুনি মোক নাখাব আৰু মই হাতযোৰ কৰিছোঁ কিন্তু আপোনাৰ আগত মৰি গ'লো